কামৰ সময়ত কাম, তাৰে মাজত আৰু এটা কাম মোৰ ব্লগ বনোৱা। ব্লগ বনাই বনাই এতিয়া হেবিট হৈ গৈছে, ব্লগ নবনালে ভালেই নালাগে। ভিডিঅ' শ্বুট কৰোঁ কিন্তু এডিট কৰিব টাইমেই নহয়। আজি মোৰ ইভিনিং ডিউটি আছিল আৰু 7টা বজাত ডিউটি শেষ হৈছে। যিহেতু মোৰ হেণ্ডঅভাৰ নাথাকে সেইকাৰণে 7টা বজাতে ওলাই আহিব পাৰি। বাহিৰত ওলাই আহিলোঁ, তেতিয়া চোৱা নাইট শ্বিফ্টৰ ষ্টাফ আহিছে আৰু ষ্টাফৰ এটা গাড়ী আছে যোনখিনি মানে হোষ্টেলত থাকি সিহঁতক গাড়ীৰে অনা নিয়া কৰে। নাইট শ্বিফ্টে এতিয়া ইভিনিং শ্বিফ্টৰ পৰা হেণ্ডঅভাৰ ল'ব আৰু হেণ্ডঅভাৰ লওঁতে লওঁতে 7টাৰ পৰা 8টা এনেকা বাজি যায়। ইভিনিং শ্বিফ্টৰ যিখিনি ষ্টাফ আছে হেণ্ডঅভাৰ দিয়াৰ পিছত আকৌ সিহঁতক লৈ হোষ্টেলত থৈ আহিব। হেণ্ডঅভাৰ শেষ হওঁতে হওঁতে 8টামান বাজিব। তাৰে আগতে ষ্টাফৰ গাড়ী এতিয়া অক্সিজেন আনিবৰ কাৰণে লখৰা যাব। মই যিহেতু সেইটো ছাইডত থাকোঁ, সেইটো কাৰণে মোক আগতে থ'ব, তাৰপিছত অক্সিজেন আনিব, তাৰপিছত আকৌ মেট্ৰ' হস্পিটেলত বেক কৰিব। বেক কৰাৰ পিছত ষ্টাফ লৈ আকৌ হোষ্টেলত যাব। মোক ঘোঁৰামাৰাত নমাই দিলে, নমাই দিয়াৰ পিছত তাতে আকৌ ৰিক্সা ল'লোঁ। তাৰপিছত আকৌ মোৰ খোজকাঢ়ি খোজকাঢ়ি ঘৰত আহিব লাগে, আন্ধাৰ হৈছে। বাই।